নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ মটৰ ঘুগুনি। মটৰ ঘুগুনি বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু মইনো মটৰ ঘুগুনি কেনেকৈ বনালোঁ, আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই প্ৰথমতে মটৰ ঘুগুনি বনাবৰ কাৰণে মটৰ তিয়াই থলোঁ। মটৰখিনি ভালদৰে ৩-৪বাৰ ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এয়া পানী এহিটিয়ে মটৰখিনি লৈ আহিছোঁ। এতিয়া পানীখিনি টুকি লৈছোঁ আৰু কুকাৰটোতে মটৰখিনি দি গৈছোঁ। মটৰত দিবৰ কাৰণে আলু দুটাও লৈ ল'লোঁ। আলু দুটা বাকলিটো গুচাই ভালদৰে ধুই ল'লোঁ। ধুই এটা আলু 4ফাল কৰি লৈছোঁ। কৰি লৈ 2টা আলু তাতে দি দিছোঁ। আপোনালোকে কম বেছি কৰি ল'ব পাৰে। মই 2টাই দি দিলোঁ। আৰু ইয়াতে মই এতিয়া 1 লিটাৰ ধৰা মগটোৱে এমগ পানী দিছোঁ। ইয়াতে এতিয়া মই নিমখটো জোখত দি দিম। নিমখ মই 1 চামুচ আধা দি দিলোঁ। ইয়াতে মই এতিয়া হালধি গুড়িও আধা চামুচ দি দিলোঁ। দি মই অকণমান চামুচখনেই লৰাই দিছোঁ, হালধি গুড়িটো যাতে লদা পাতি নাথাকে। আৰু এতিয়া কুকাৰৰ ঢাকনখন মাৰি গেছত উঠাই দিলোঁ। আৰু এইফালে লৈ ল'লোঁ আদা নহৰু পিচি ল'লোঁ। জলকীয়া 3টা কাটি লৈছোঁ। পিঁয়াজ কাটি ল'লোঁ। আৰু এইফালে কুকাৰৰ চিটি মাৰিলে, কুকাৰৰ চিটি মই 3টা মাৰিব দিলোঁ। 3টাতে জোখত হৈ যাব। আৰু এয়া চাওকচোন, মটৰটো একেবাৰে ভাগি যাব দিয়া নাই। মটৰটো একেবাৰে ভাগি গ'লে ঘুগুনি খাই ভাল নালাগে। মটৰটো গোটা গোটা হৈ থাকিব দিছোঁ। আৰু এইফালে আলুকেইডোখৰ টুকি লৈছোঁ। এইফালে মটৰকেইটা উলিয়াই লৈছোঁ। চাওকচোন, মটৰকেইটা ধুনীয়াকৈ সিজি গৈছে। এটা ভাঙি দেখাইছোঁ আৰু এটা ভাঙি দেখাইছোঁ। ধুনীয়াকৈ সিজি গৈছে, কিন্তু ভাগিহে যোৱা নাই। মই ভাগি যাব দিয়া নাই। আৰু এইফালে এতিয়া গিলাচ এটা সহায়ত আলুখিনি ভালদৰে পিটিকা কৰি লৈছোঁ। এই আলুখিনি এতিয়া কুকাৰতে দি দিম। যিহেতু মটৰৰ পানীটো বেছি আছে বুলি ভাবিছে চাগে, এইখিনি ভাঙি তাতে দি দিলে পানীখিনি জোখত হৈ যাব। আৰু তাৰ পাছতহে মই মটৰত তেল মাৰিম। এইফালে আলুখিনি তাতে দি গৈছোঁ। দি মই এতিয়া ভালদৰে লৰাই দিছোঁ, যাতে আলুখিনি মিক্স হৈ যায় মটৰখিনিৰ লগত। এয়া ইমানটো পনীয়া হৈ আছে। এতিয়াও কিন্তু তেল মাৰিব আছে। তেল মৰাৰ পাছত জোখত হৈ যাব। এইফালে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখনত অলপমান মিঠাতেল দিলোঁ। আৰু এতিয়া তেলতে 2টামান জিৰা দি দিছোঁ। এইফালে কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। জলকীয়া দি দিলোঁ। দি মই এতিয়া এইখিনি কেঁচা ভাৱটো যোৱালৈকে ভাজি লৈছোঁ। ইয়াতে এতিয়া আদা নহৰুখিনি দিব পৰা হৈ গ'ল। মই আদা নহৰুখিনি দি ল'লোঁ আৰু লগতে মছলাকণো দি দিলোঁ। দি মই এয়া লৰাই দিছোঁ। মই আজি একেবাৰে কম মছলাত আপোনালোকক মটৰ ঘুগুনি বনাই দেখাইছোঁ। ৰেড চিলি, অইন মছলা একোৱেই ব্যৱহাৰ নকৰোঁ। এই আদা নহৰুকণ আৰু এই তাতে অকণমান মছলা দি দিছোঁ। দি মই এতিয়া মটৰখিনি দি অকণমান লৰাই দিছোঁ। এয়া দেখিছেনে, লাহে লাহে উতলিবলৈ ধৰিছে। ঢাকনখন মাৰি দিলোঁ। আৰু 5 মিনিট উতলাৰ পাছত ঢাকনখন উঠাই দিলোঁ। এয়া চাওকচোন, ইয়াতে মোৰ এতিয়া ধনিয়া পাত দিব পৰা হৈ গ'ল। মই ধনিয়া পাতখিনিও দি ল'লোঁ। দি আকৌ অকণমান লৰাই দিলোঁ। এতিয়া মটৰ ঘুগুনি বহুতকণ ডাঠ হৈ আহিলে, আৰু 2 মিনিট উতলিলে আৰু অলপমান ডাঠ হৈ যাব। এয়া দেখিছেনে। এতিয়া মই মটৰ ঘুগুনি গেছটো অফ কৰি দি ঢাকনখন অকণমান টাইমৰ কাৰণে মাৰি দিলোঁ। আৰু অকণমান টাইমৰ পাছত এয়া চাওকচোন, আপোনালোকে ভাতৰ লগত খাওঁ বুলি ক'লেও ভাতৰ লগতো খাব পাৰে, বা ৰুটিৰ লগত খাওঁ বুলি ক'লে ৰুটিৰ লগতো খাব পাৰে, বা খালীকৈ হ'লেও খাওঁ বুলি ভাবিলে খালীকৈ হ'লেও খাব পাৰে। আমি কিন্তু খালীকৈ খাব বনাইছোঁ, যিহেতু এইকেইদিন বতৰটো ঠাণ্ডা। আৰু ভাবিলোঁ জ্বলা কিবা এটা বনাই খাওঁ। বুলি লওঁতে মটৰ আছিলে তিয়াই থোৱা, ঘুগুনিকৈ বনাবলৈ ল'লোঁ। আৰু বনালোৱে যিহেতু ভিডিঅ'টোও আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে পিঁয়াজ, জলকীয়া, ধনিয়া পাত, আদা কাটি লৈছিলোঁ। অলপমান জলকীয়া সৰহকৈ দি এতিয়া গৰমে গৰমে ঘুগুনি বনাই খাব লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।